ফাৰ্ষ্ট চাব পাৰে ইয়াত আমি সেফটি মেনেজাৰ আছে এইজনৰ পৰা আমি পাৰ্মিশ্যনটো ল'ব লাগিব পাৰ্মিশ্যনটো লোৱাৰ পিছতহে আমাক ভিতৰলৈ যাব দিব ইয়াত চাব পাৰে এই মোৰ লাষ্ট ভিডিঅ' ইয়াৰ পিছত মোৰ টপিক মই চেঞ্জ কৰিম আপোনালোকে এইকেইটা পাব জলদি ডেইলি ব্লগ দিব পৰা নাই বহুত প্ৰব্লেমৰ কাৰণে দিব পৰা নাই জলদি ৱাচ টাইমটো কমপ্লিট কৰিবলৈ বাকী আছে মোৰ আপুনি কিবা এটা হৈ গ'লে মানে আমাৰ গাৰ্ডত আহিব পাতি আছিলে গম পাইছোঁ সেইটোৱে হয় যে ভিডিঅ' কৰিছে বাহিৰৰ পৰা কৰক কিন্তু হেলমেট আৰু এইটো জোতা নহ'লে সোমাবলৈ নিদিয়ে আমি গাৰ্ড হৈ আছো নাই ওচৰত নাযাব 10 মিটাৰ দূৰত থাকিবলৈ কৈছে আৰু চাব পাৰে জেচিবিত ফাৰ্ষ্ট টাইম জেচিবিত বহিছোঁ জীৱনত ফাৰ্ষ্ট টাইম বহিছোঁ আজি বহুত ধুনীয়া লাগিছে যে ট্ৰেক্টৰত বহিলে যোনটো হেঁচা পায় সেইটো মানে জেচিবিৰ ভিতৰত নাপায় এইফালে চাব পাৰে এতিয়া বৰ্তমান গেট ক্ৰছ কৰি বাহিৰলৈ গৈ আছোঁ আৰু এইফালে চাব পাৰে মেইন গেটটো এইটো মেইন গেটৰ বাহিৰত গৈ আছোঁ আৰু চাব পাৰে এইফালে ফেনো লগাই দিছে যাৰে ধুনীয়া লাগিছে চাব পাৰে বাই বাই গ'লোঁ দেই হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মাজুলীয়ান বি-বয় পুনৰ এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ বহুত দিন পিছত আকৌ মানে দলঙৰ ভিডিঅ' এটা লৈ আপোনালোকক আজি আপোনালোকক মাজুলী আৰু লখিমপুৰৰ যোনটো দলঙৰ কাম চলি আছে সেই কামটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিমান কাম আছে কি নাই গতিকে আপোনালোকক সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট এটা কৰি দিব লগতে লাইকটো কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব গতিকে ব'লক আমি জল্দি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি ভিতৰলৈ সোমাবলৈ চেষ্টা কৰোঁ আৰু পাৰ্মিশ্যনটো লগত লৈ লওঁ তাৰপিছত আমি ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিম আপোনালোকে দেখিছে মই এতিয়া বৰ্তমান আছোঁ মাজুলী লখিমপুৰৰ যোনটো সংযোগী দলংটো বনাই আছে বৰ্তমান তাতে আছোঁ আপোনালোকে চাব পাৰে ইয়াৰ পৰা যোনটো এইটো চেলেক চাপৰি হয় মাজুলীৰ চেলেক চাপৰি ইয়াৰ পৰা দলঙৰ কামটো আৰম্ভ কৰিছে আৰু এইটো চাব পাৰে ইয়াত 10 নম্বৰ খুঁটাটো ইয়াত বনাই আছে 10 নম্বৰৰ পৰা কামটো আৰম্ভ কৰিছে আৰু আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম কিমান কাম আগবাঢ়িছে এইটো দেখুৱাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকক আৰু কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব চ' গাইজ বৰ্তমান আছোঁ আমি মাজুলী আৰু লখিমপুৰ দলঙৰ যোনটো কাম চলি আছে এতিয়া তাত আছোঁ আৰু চাব পাৰে পুৰা কামৰ স্পীডটো যিমান দেখা গৈছে একদম তীব্ৰ গতিত কাম চলি আছে মাজুলী আৰু লখিমপুৰৰ যোনটো সংযোগী দলংটো মানে হেৰি কৰি আছে পুৰা তীব্ৰ গতিত কাম চলি আছে SP চিংলাই কাম যোনটো কৰি আছে একদম পুৰা পুৰা তীব্ৰ গতিত চলি আছে আপোনালোকে চাব পাৰে একদম লাইভ প্ৰুফ আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাব পাৰে এইটো হৈছে 11 নম্বৰ পোষ্টটো আৰু 11 নম্বৰ পোষ্টৰ ওচৰত চাব পাৰে কিমান মানুহে কাম কৰি আছে বৰ্তমান তলৰ ঢালাইটি দি আছে বৰ্তমান তলত পষ্টিঙৰ কাৰণে চাব পাৰে কিমান মানুহ কমচে কম 10-12জন মানুহ তাত পষ্টিঙৰ কামত হেৰি কৰি আছে আপোনালোকে চাব পাৰে আৰু এইফালে চাব পাৰে 12 নম্বৰ পোষ্ট আপোনালোকক 12 নম্বৰ পোষ্টৰ ওচৰত যাবলৈ চেষ্টা কৰিম জলদি এয়া চাব পাৰে 11 নম্বৰ পোষ্ট 11 নম্বৰ পোষ্টৰ কাম চাব পাৰে কমচে কম 15জনমান মানুহ একেলগে কাম কৰি আছে 11 নম্বৰ পোষ্টৰ ওচৰত আপোনালোকে চাব পাৰে এইটো হৈছে 11 নম্বৰ পোষ্ট 11 নম্বৰ পোষ্টৰ তলৰ ঢালাই কাম কৰি আছে আৰু ফগলেম চলাই মানে হেৰি কৰি আছে তললৈ দবাই আছে আৰু এইফালে চাব পাৰে আপোনালোকে চাব পাৰে 12 নম্বৰ পোষ্টটো এইটো চাব পাৰে ছাইডত মাটি দি আছে মানে হেৰি হ'ল এই পোষ্টটোৰ তলৰ কামটো হৈ গৈছে আৰু ইয়াত যোনটো এই মাজত খানি পিনে মানে হেৰি কৰিলে তাৰপিছত এই ৱেইট যোনটো ডাঙৰ পাথৰকেইটা দেখিছে এই পাথৰকেইটা ছাইডত ৰাউণ্ডকৈ দি থৈছে আৰু ছাইডত মাটি দি তাৰপিছত ভিতৰত খানি দিছে তাৰপিছত এই দলঙৰ পোষ্টটো মানে তললৈ সোমাই গৈ আছে এইটো ছিষ্টেমতে কৰা হয় দলঙৰ পোষ্টৰ কাম যেতিয়া মানে 12 নম্বৰ পোষ্টৰ এনেকৈ পুতি পিনে হৈ যাব এইটো চাব পাৰে কেইফিট পুতা হৈছে এইটো ওচৰলৈ গৈ পিনে চাব লাগিব কিন্তু এইটো ফগলেনৰ কাম চলি আছে এইটো কাৰণে ওচৰলৈ যাবলৈ দিয়া নাই বৰ্তমান
অলপ পিছত আমি ওচৰত গৈ পিনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইটো যেতিয়া অলপ পুতা হ'ব তাৰপিছত এই পাথৰবিলাক ডাঙৰ ডাঙৰ পাথৰবিলাক আঁতৰাই পিনে তাৰপিছত আকৌ ওপৰত বালি চিমেণ্ট ঢালিব। তাৰপিছত আকৌ এনেকৈ পুতা হয় দলঙৰ পোষ্ট খুঁটাটো এনেকৈ পুতা হয় তললৈ। আৰু বৰ্তমান আমি আৰু আগলৈ যাবলৈ চেষ্টা কৰিম, বেছি দেৰি নকৰোঁ, জলদি আমি আগলৈ যাবলৈ চেষ্টা কৰিম আৰু 6 নম্বৰ পোষ্টৰ কাম দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে। এতিয়া বলক আমি জলদি পাৰ্মিশ্যনটো লৈ লওঁ। আৰু আমি চাব পাৰে গেট ছেফটি ফাৰ্ষ্ট চাব পাৰে। ইয়াত আমি ছেফটি মেনেজাৰ আছে, সেইজনৰ পৰা আমি পাৰ্মিশ্যনটো ল'ব লাগিব। পাৰ্মিশ্যনটো লোৱাৰ পিছতহে আমাক ভিতৰলৈ যাব লাগিব। ইয়াত চাব পাৰে আমি জলদি পাৰ্মিশ্যনটো লৈ কিনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া বলক আমি জলদি পাৰ্মিশ্যনটো লৈ লওঁ। চ' গাইজ ফাইনেলি আমি ছেফটি মেনেজাৰৰ পাৰ্মিশ্যনটো লৈ লোৱা হৈ গ'ল। আৰু এতিয়া বৰ্তমান গৈ আছোঁ, আমি ভিতৰলৈ যাবলৈ গৈ আছোঁ। আৰু আপোনালোকে চাব পাৰে মাজুলীৰ মানুহ এনেকৈ পাৰ হৈ যাব লগা হয়। আৰু বৰ্তমান এইফালে দলংটো বনাই আছে আৰু এইফালে চাব পাৰে মানুহ পাৰ হৈ গৈছে সিটো পাৰলৈ, চাপৰিৰ পৰা এইফালে যাব লখিমপুৰ। সিটো পাৰত আৰু এটা নাও এনেকৈ পাৰ হ'ব লাগে। পাৰটো বেছি দূৰ নহয়, ইয়াৰ পৰা ইমান 20 টকা ভাড়া। আপোনালোকে চাব পাৰে দলং হৈ গ'লে আমাৰ এইটো সুবিধা হৈ যাব পূৰা। তেতিয়া আমাৰ নাৱত যাবলৈ দৰকাৰ নাই, ডাইৰেক্ট আমি দলঙৰ ওপৰে পূৰা ফাৰ্ষ্ট গৈ থাকিম, ফাৰ্ষ্ট আহি থাকিম, তেনেকুৱা হ'ব। গতিকে আমি জলদি যাওঁ আৰু আপোনালোকক 15 নম্বৰ খুঁটা দেখুৱাবলৈ চেষ্টা কৰোঁ। লাষ্ট খুঁটালৈকে কিমান আমি সেই গেটৰ পৰা সোমাই গৈ আছোঁ বৰ্তমান। পাৰ্মিশ্যন লোৱাৰ পিছত এইজনক সুধিব লাগে। ইয়াতে এজন বহি আছে চাব পাৰে। এইজনৰ কৰ্তব্য হৈছে মানে এইজনে আমাক যোনে আহক এটাই কয় যে তোমালোকে ছেফটি মেনেজাৰৰ পাৰ্মিশ্যন এটা লৈ আহা, তাৰপিছত ইয়াৰ ভিতৰলৈ সোমাবলৈ দিম, তেনেকৈ কৈ দিয়ে। তাৰপিছত আমি গৈ পিনে পাৰ্মিশ্যনটো লৈ লওঁ। তাৰপিছত আহি কিনে আৰু যাক তাক পাৰ্মিশ্যন নিদিয়ে। আমি যিহেতু ভিডিঅ'ৰ কাৰণে আহিছোঁ, সেইটো কাৰণে দিছে। নৰ্মেল এনেকৈ মানুহ যদি চাবলৈ ধৰি লওক ফেমিলি লৈ এনেকৈ চাবলৈ এনেকৈ আহে, তেনেকৈ পাৰ্মিশ্যন কেতিয়াও নিদিয়ে। জাষ্ট ভিডিঅ'ৰ কাৰণে দিছে, তেনেকৈ বুলি দিছে আৰু দেখুৱাবলৈ। গতিকে আমি পাৰ্মিশ্যনটো লওঁ। আৰু এইটো চাব পাৰে 11 নম্বৰ পোষ্ট। আৰু 11 নম্বৰ পোষ্টত চাব পাৰে ৱেট যোনটো ওপৰত দি থৈছে ডাঙৰ ডাঙৰ পাথৰ, এইবিলাক দি পিনে দলঙৰ খুঁটাটো তললৈ বহাই আছে। এইটো চাব পাৰে 15 মিটাৰ তললৈ পোতা হৈছে। এইটো চাব পাৰে 11 নম্বৰ পোষ্টটো 15 মিটাৰ তললৈ বহোৱা হৈছে। আৰু বহাব কিমান মিটাৰ, 30 মিটাৰ আছিলে নেকি, 30 মিটাৰলৈকে বহাব। তাৰপিছত আমি আহিছোঁ এইটো 12 নম্বৰ পোষ্ট। আপোনালোকে চাব পাৰে 12 নম্বৰ পোষ্টৰ কাম মই আগৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাইছিলোঁ। তেতিয়া বহুত কম কাম হোৱা আছিলে আৰু এতিয়া চাব পাৰে কিমান কাম হৈ গৈছে 12 নম্বৰ পোষ্টৰ কাম। আপোনালোকে চাব পাৰে ইয়াত ঢালাই দি থৈ দিছে, কেইদিনমান শুকাব। তাৰপিছত এইটো ফৰ্মাকেইটা খুলিব। ফৰ্মা খোলাৰ পিছত তাৰপিছত আকৌ এইটো খুঁটাটো আকৌ পুতিব, তাৰপিছত আকৌ ওপৰত ঢালাই দিব। তেনেকৈ দলঙৰ খুঁটা এনেকৈ পুতা হয়। আৰু চাব পাৰে 12 নম্বৰ পোষ্ট। আৰু এতিয়া আমি আছোঁ মাজুলী আৰু লখিমপুৰৰ সংযোগী দলঙৰ যোনটো কাম, ইয়াত আছোঁ। আৰু এইফালে চাব পাৰে কামৰ স্পীড চাব পাৰে। ইয়াত লাইটিং চাইটিং লগোৱা আছে। ৰাতি আপোনালোকে ৰাতি ভিডিঅ' বনাবলৈ আহিবলৈ এদিন চেষ্টা কৰিম। ৰাতি ইমান জল্দি পাৰ্মিশ্যনটো দি নিদিয়ে, ৰাতি আন্ধাৰত কাম আন্ধাৰতে চলি থাকে। এই লাইটকেইটা চাব পাৰে, লাইটকেইটা অকল খুঁটাৰ ওচৰত হ'লেও ৰিস্কটো বেছি হয় ৰাতি। সেইটো কাৰণে ৰাতি আহিবলৈ অলপ প্ৰব্লেম হৈ আছে। সেইটো কাৰণে এদিন হ'লেও আমি আহিবলৈ চেষ্টা কৰিম, ৰাতি ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। ৰাতি 1-2 বজালৈকে কাম চলি থাকে। SP চিংলাৰ কোম্পানীয়ে 1-2 বজালৈকে কামটো কৰি থাকে। বাপৰে এইখন চাব পাৰে আপোনালোকে, এইখন গৈছে ইমানে একদম গোটেই হিলি গৈছে, ওচৰদি গৈছে একদম পূৰা হিলি গৈছে। এইটো চাব পাৰে ফগলেনখন গৈ আছে বৰ্তমান আগলৈ। এইটো পাৰলৈ যাব চাগে মাটি খান্দিবলৈ গৈ আছে। চ' গাইজ এতিয়া বৰ্তমান চাব পাৰে আপোনালোকে এইটো হৈছে 13 নম্বৰ পোষ্টটো। আৰু 13 নম্বৰ পোষ্টটো চাব পাৰে, এইটো ফৰ্মাটো খুলি দিয়া হৈছে বৰ্তমান। ফৰ্মাটো খুলি ইয়াৰ ওপৰত উঠি চাব পাৰে। ফৰ্মাৰ খোলাৰ কাম চলি আছে। এইফালে চাব পাৰে এজনে উঠি পিনে ফৰ্মাটো খুলি আছে। চাৰিওফালৰ ফৰ্মা যিমান লগোৱা আছে চাৰি চাইডে খোলা হৈছে ফৰ্মাটো। তাৰপিছত ইয়াত পানী দিব। তাৰপিছত পানী দিয়াৰ পিছত এইটো আকৌ তললৈ পুতিব। তাৰপিছত আকৌ ওপৰত কৰিব, ফৰ্মা ফিটিং কৰি আকৌ ঢালাই কৰিব, মছলা ঢালিব। তাৰপিছত এনেকৈ চিষ্টেমত কাম কৰিব। আপোনালোকে চাব পাৰে এইটো ফৰ্মাটো খোলা হৈছে বৰ্তমান। এইটো 13 নম্বৰ পোষ্টটো। 13 নম্বৰ পোষ্টৰ ফৰ্মাটো খুলি আছে বৰ্তমান, চাব পাৰে আপোনালোকে। আৰু এইটো চাব পাৰে 13 নম্বৰ পোষ্ট। আৰু যোনটো দলঙৰ কৰি আছে ইয়াত
বহুত ফাষ্ট কামটো কৰি আছে। আপোনালোকে চাব পাৰে লখিমপুৰ আৰু মাজুলী সংযোগী দলঙৰ যোনটো কাম একদম পূৰা ফাষ্ট কৰি আছে। আপোনালোকে চাব পাৰে একদম লাইভ প্ৰুফ চাব পাৰে। আৰু ইয়াত ফগলেন চলাই আছে, ফগলেন চলোৱা ইয়াতো হেৰি কৰি আছে, ঢালাই কাম চলিব। এইটো 14 নম্বৰ পোষ্টটো আপোনালোকে চাব পাৰে, এইটো চাব পাৰে 14 নম্বৰ পোষ্ট। ইয়াত ঢালিবলৈ ৰেডি কৰা হৈছে খুঁটাটো। ইয়াত 21 মিটাৰ 21.5 মিটাৰ তললৈ বহোৱা হৈছে। আৰু ইয়াত লিখা আছে চাব পাৰে P14 মানে হৈছে 14 নম্বৰ পোষ্ট। আৰু 14 নম্বৰ পোষ্টৰ চাব পাৰে আপোনালোকে 14 নম্বৰ পোষ্টৰ কাম চাব পাৰে আপোনালোকে। ৰড লগাই আছে, তাৰপিছত ইয়াত ঢালিব, ঢালাৰ পিছত আকৌ পুতিব। আপোনালোকে চাব পাৰে এনেকেই কাম কৰা হয় দলঙৰ তলৰ কামখিনি। আৰু ইয়াত চাব পাৰে সোৱণশিৰি পানী যোনটো গৈ আছে, আপোনালোকে চাব পাৰে পূৰা বাম যিটো ছিষ্টেমত কাম কৰি আছে, মানে দলঙৰ হেৰিটো পূৰা একদম পানী চাব পাৰে শুকাই পেলাইছে পূৰা। নহ'লে ইমান মানে ইয়াত কমচে কম এবুকু পানী থাকে, কিন্তু এতিয়া চাব পাৰে আঁঠু পানী ইয়াত আছে। ইমানে মাটি দিছে, মানে বহুত মানে দলঙৰ কাম ষ্টাৰ্ট কৰিলে সেই জেগাটো পূৰা শুকান কৰি পেলাই, এনেকুৱা ছিষ্টেম। মানে এইবাৰ একদম নিজ চকুৰে দেখিছোঁ। আগত অকল ভাবি থাকোঁ আমি কেনেকৈ কাম কৰে। এইবাৰ মানে এতিয়া আমি লাইভ প্ৰুফ চাই আছোঁ, আপোনালোকে চাব পাৰে ইয়াত। আৰু এইটো হৈছে 15 নম্বৰ পোষ্টটো। 15 নম্বৰ পোষ্টটো 15 নম্বৰ পোষ্টটো আপোনালোকে চাব পাৰে। 15 নম্বৰ পোষ্টটো ইয়াত লিখা আছে চাব পাৰে 12.5 মিটাৰ তললৈ দিয়া হৈছে 15 নম্বৰ পোষ্টটো। তো চাব পাৰে 15 নম্বৰ পোষ্ট মানে কেইদিনমান আগত চাইছিলোঁ ষ্টাৰ্টিং কৰি আছিলে, কিন্তু এতিয়া বৰ্তমান 22 মিটাৰ তললৈ পুতা হৈছে। আৰু পুতিব, আৰু 8 মিটাৰমান পুতিব, 30 মিটাৰ তললৈ পুতিব। তাৰ ওপৰতহে দলঙৰ হেৰিটো হ'ব, মেইন হেৰিটো। আপোনালোকে চাব পাৰে 22 মিটাৰ 15 নম্বৰ খুঁটাটো 22 মিটাৰ তললৈ। আৰু এতিয়া বৰ্তমান পানী দিয়া হৈছে, পানী দি আছে ওপৰত। তাৰপিছত 2-4-5 দিন পিছত আকৌ ফৰ্মাটো খুলিব। ইয়াৰ ফৰ্মাটো খুলি তাৰপিছত আকৌ খুঁটাটো তললৈ পুতিব। আৰু আমি আগলৈ যাবলৈ চেষ্টা কৰিম, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। 16 নম্বৰ পোষ্টটো আপোনালোকে চাব পাৰে। 16 নম্বৰ পোষ্টটো পুতা হৈছে। 16 নম্বৰ পোষ্টটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। 16 নম্বৰ পোষ্টটো 20 মিটাৰ তললৈ পুতা হৈছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত লিখা আছে চব, এইটো চাব পাৰে 20 মিটাৰ তললৈ পুতা হৈছে। 15 নম্বৰ ৰডটো যোৰা লগা হৈছে, তাৰপিছত ফৰ্মা লগাই তাৰপিছত ঢালিব। আপোনালোকে চাব পাৰে ফৰ্মাবিলাক ইয়াতে খুলি থোৱা হৈছে, তাৰপিছত ফিটিং কৰি মছলা ঢালিব, তাৰপিছত আকৌ খুঁটাটো তললৈ বহাব। আপোনালোকে চাব পাৰে কামৰ স্পীড চাব পাৰে। ইয়াততো পূৰা পানী আছিলে। আগৰ ভিডিঅ'টো আপোনালোকে চাইছে যদি গম পাইছে, পানী আছিলে, এতিয়া বৰ্তমান পূৰা শুকান কৰি পেলাইছে। ইমানে বালি মাটি ইমানে দিছে, আপোনালোকে চাব পাৰে ট্ৰেক্টৰ পূৰা লাগি আছে। আৰু এইটো হৈছে 16 নম্বৰ পোষ্ট, এইটো চাব পাৰে আপোনালোকে 16 নম্বৰ পোষ্ট। 16 নম্বৰ পোষ্টটোত এটা 16 নম্বৰ পোষ্টৰ এইটো কি লগাইছে, এইটো এটা হেৰি লগোৱা দেখা হৈছে। 16 নম্বৰ পোষ্টটো চাব পাৰে আপোনালোকে। 16 নম্বৰ পোষ্টটো 21 মিটাৰ তললৈ পুতা হৈছে। এনে বনোৱা হৈছে 22 মিটাৰলৈকে, কিন্তু পুতা হৈছে 21 মিটাৰ। আৰু 9 মিটাৰ পুতিবলৈ বাকী আছে। আপোনালোকে চাব পাৰে 16 নম্বৰ পোষ্টটো। 16 নম্বৰ পোষ্টটো এইটো মই ধৰিব পৰা নাই, এইটো কি লগাইছে, মানে এইটো মই সুধিবলৈ চেষ্টা কৰিম এইজনক। গাইজ এইটো চাব পাৰে 17 নম্বৰ পোষ্ট। আৰু 17 নম্বৰ পোষ্টৰ কামটো চাব পাৰে আপোনালোকে। 17 নম্বৰ পোষ্টটো বৰ্তমান কেঁচা হৈ আছে, মানে ঢালাইটো ঢালিছেহে ফৰ্মা লগাই পিনে। সেইটো কাৰণে আপোনালোকক চাব পাৰে 17 নম্বৰ পোষ্ট। 17 নম্বৰ পোষ্ট সেইদিনা ওচৰলৈ আহিব পৰা নাযাইছিলে, কিন্তু আজি একদম ওচৰত আহিব পৰা গৈছে। ইয়াত পূৰা পানী আছিলে, এতিয়া বৰ্তমান ইমানে মাটি পেলাইছে, মানে শুকান কৰি দিছে পূৰা। আৰু চাব পাৰে 17 নম্বৰ পোষ্টটো কামটো চাব পাৰে। এতিয়া বৰ্তমান এই পানী দি থৈছে আৰু ঢালাইটো ঢালিছেহে, নতুনকৈ কেঁচা হৈ আছে। তাৰপিছত কেইদিন পিছত এইটো খুলিব, খোলাৰ পিছত এইটো আকৌ হেৰি কৰিব, আকৌ ওপৰত পুতিব, তাৰপিছত ওপৰত আৰু হেৰি কৰিব। আৰু আমি আৰু আগলৈ যাবলৈ চেষ্টা কৰিম। আপোনালোকক 18 নম্বৰ পোষ্টটো লাষ্ট পোষ্টটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। লাষ্ট পোষ্টটো চাব পাৰে আপোনালোকে, 18 নম্বৰ পোষ্টটো আপোনালোকক 18 নম্বৰ পোষ্টটো দেখুৱাবলৈ চেষ্টা কৰিম। চাব পাৰে 18 নম্বৰ পোষ্ট। আৰু এইটো হৈছে 18 নম্বৰ পোষ্ট। 18 নম্বৰ পোষ্টৰ কাম
চাব পাৰে কিমান আগবাঢ়িছে। 15 মিটাৰ তললৈ পোতা হৈছে 18 নম্বৰ পোষ্টটো। এইডোখৰত চাব পাৰে 18 নম্বৰ পোষ্টটো। 18 নম্বৰ পোষ্টটো কাম বৰ্তমান কৰি আছে, চাদাৰিং কামটো। ৰড এইবিলাক লগোৱাৰ পিছত ফৰ্মা লগাই তাৰপিছত চিমেণ্ট ঢালাই দিব। ঢালাইটো দিয়াৰ পিছত আৰু এইফালে চাপৰি ইফালেতো এদিন দেখুৱাবলৈ যাবলৈ চেষ্টা কৰিম। এতিয়া বৰ্তমান চাব পাৰে 18 নম্বৰ পোষ্টটো 15 মিটাৰ তললৈ বহুৱাই আহিছে। চাব পাৰে দলংটো চাব পাৰে এনেকৈ যাব। তো গাইজ চাব পাৰে JCB এতিয়া বৰ্তমান মাটি খানি আছে। এইফালে মাটিটো খানি ইয়াত ভিতৰত লৈ এই মাটিটো ইফালে লৈ যোৱা হৈছে, এইফালে লৈ দিয়া হৈছে। আপোনালোকে চাব পাৰে। আৰু বৰ্তমান আপোনালোকক 18 নম্বৰ পোষ্টটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। গোটেইকেইটা আজি মোৰ দলঙৰ লাষ্ট ভিডিঅ' এইটোৱে আছিলে। তাৰপিছত মই আৰু বেলেগ টপিক বিচাৰিছোঁ, টপিক বিচাৰি পোৱা নাই, সেইটো কাৰণে দলঙৰ ওপৰতে যিমান পাৰোঁ দি আছোঁ। আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিলে লাইক আৰু কমেণ্টটো কৰিব, আৰু লগতে ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো। আজি মোৰ লাষ্ট ভিডিঅ'। ইয়াৰ পিছত মোৰ টপিক মই চেঞ্জ কৰিম, আপোনালোকে এইকেইটা পাব। জল্দি আপডেট আহি আছে। ডেইলি ব্লগ দিব পৰা নাই, বহুত প্ৰব্লেমৰ কাৰণে দিব পৰা নাই। জল্দি ৱাচ টাইমটো কমপ্লিট কৰিবলৈ বাকী আছে মোৰ, সেইটোৰ কাৰণে লাগিব ভালকৈ 3-4 মাহ চেষ্টা কৰিম। আৰু আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব, মোক ছাপোৰ্ট কৰি গৈ থাকিব, আৰু ধুনীয়া ব্লগ দেখাবলৈ চেষ্টা কৰিম। গতিকে আগন্তুক আৰু ব্লগ ধামাকা দিবলৈ চেষ্টা কৰিম। আপোনালোকে ব'লক, আকৌ নতুন ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। আজিৰ কাৰণে টাটা বাই বাই দি দিলোঁ। গতিকে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই। ইয়াত চাব পাৰে 15 নম্বৰ পোষ্টটোত চাব পাৰে আপোনালোকে ফৰ্মাটো ইয়াত লগাই আছে ওপৰেদি। আপোনালোকক যোৰহাট আৰু মাজুলী সংযোগী দলঙৰ সিদিনা ফৰ্মা লগোৱাটো দেখুৱাইছিলোঁ, আৰু আজি চাব পাৰে আপোনালোকে লখিমপুৰ আৰু মাজুলী দলঙৰ যোনটো ফৰ্মাটো ওপৰত লগাই আছে চাব পাৰে। এনেকৈ ওপৰেদি দি এনেকৈ পাৰ কৰাই ভিতৰলৈ দিছে, তাৰপিছত মানুহে তাৰ পৰা কেটচ কৰি লৈছে, তাৰপিছত এই ফৰ্মাটো তাত বহুওৱা হৈছে। এইটো ছিষ্টেমতে ফৰ্মা লগোৱা হয়, আপোনালোকে চাব পাৰে। এইখন JCBখনে এনেকৈ দিছে, ওপৰেদি লৈ চাব পাৰে। আপোনালোকে চাই থাকক ভিতৰত কেনেকৈ দিব, তাৰপিছত ফৰ্মাটো ফিটিং কৰিব চাব পাৰে। চাব পাৰে এনেকৈ ফৰ্মাকেইটা দিয়া হৈছে, আৰু ভিতৰত দুজন আছে, সেই দুজনে ধৰি পিনে তাৰপিছত ফিটিংটো কৰিছে, পূৰা গুণা মাৰিছে চাব পাৰে। গাড়ী চাউণ্ড বহুত, আৰু আমাক জল্দি ইয়াৰ পৰা ওলাই যাবলৈ কৈছে ছেফটি মেনেজাৰে। আমি জল্দি ইয়াৰ পৰা যাবলৈ চেষ্টা কৰিম। আকৌ নতুন ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। আজিৰ কাৰণে বাই বাই।